নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ তোমালোকৰ অসমীয়া বিষয়ৰ ৩ নম্বৰ পাঠৰ সকলোবোৰ প্ৰশ্নোত্তৰ। আহাচোন আমি আৰম্ভ কৰোঁ। এই পাঠটোৰ নাম আছিলে অসমীয়া ভাষাৰ বিকাশৰ কথা। অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন আছিলে পাঠটো শুদ্ধ উচ্চাৰণেৰে খোকোজা নলগাকৈ পঢ়া। আশা কৰোঁ তোমালোকে নিশ্চয় পাঠটো শুদ্ধ উচ্চাৰণে পঢ়িবলৈ চেষ্টা কৰিছা। এতিয়া ২ নং প্ৰশ্নোত্তৰ চোৱা। ক নম্বৰটো আছিলে নয়নাহঁতে খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল। ইয়াৰ উত্তৰটো হ'ব অসমীয়া ভাষাৰ বিষয়ে। খ নম্বৰ প্ৰশ্নটো চোৱা। হেম সৰস্বতীয়ে ৰচনা কৰা তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি। ইয়াৰ উত্তৰ হ'ব প্ৰহ্লাদ চৰিত্ৰ। গ নম্বৰটো আছে অলিখিত বা মৌখিক সাহিত্য মানে কি। ইয়াৰ উত্তৰ হ'ব যিবোৰ সাহিত্য আখৰেৰে লিখা নহয় বৰং মানুহৰ মুখে মুখেহে প্ৰচলিত তাকে অলিখিত সাহিত্য বোলা হয়। এক কথাত যিবোৰ লিখিত কোনো ৰূপ নাথাকে সেইবোৰে হৈছে অলিখিত সাহিত্য। ঘ নম্বৰটো চোৱা। ভাষাৰ দুটা উপাদানৰ নাম লিখা। ভাষাৰ দুটা উপাদান হৈছে শব্দ আৰু বাক্য। ঙ নম্বৰটো চোৱা। অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে। আনুমানিক দশম শতিকামানত। ইয়াৰ উত্তৰটো হ'ব আনুমানিক দশম শতিকামানত। ইয়াৰ একেবাৰে সঠিক চন তাৰিখ নাই, অনুমান কৰিছে দশম শতিকামানত অসমীয়া ভাষাটোৱে স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিছিল। তাৰপিছতে প্ৰথম অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল। ইয়াৰ উত্তৰটো হৈছে ইংৰাজ আমোলৰ সময়তে বেছিকৈ হৈছিল। অৰ্থাৎ ইংৰাজৰ শাসনৰ সময়ছোৱাতে অসমীয়া শব্দটোৰ প্ৰচলন অতিশয় বেছিকৈ হৈছিল। ৩ নম্বৰ প্ৰশ্নটো দিছে শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা। তোমালোকক কেইটামান শব্দ দিয়া হৈছে আৰু সেইকেইটাৰ শব্দাৰ্থ লিখিবলৈ দিয়া হৈছে। ইয়াৰ প্ৰথমটো আছে ত্ৰয়োদশ। ত্ৰয়োদশ তোমালোকে নিশ্চয় জানা ১৩ সংখ্যক অৰ্থাৎ ১৩ নম্বৰ। স্থানীয় থলুৱা নিজ অঞ্চলৰ। নিগাজী নিগাজী মানে হৈছে চিৰস্থায়ী পুৰণি বা চিৰন্তন। তাৰপিছতে স্বকীয় স্বকীয় মানে হৈছে নিজা আপোনাৰ নিজৰ বুলিও ক'ব পাৰি। আমোল কোনো অধিপতিয়ে শাসন কৰা কাল অৰ্থাৎ কোনো বিশেষ ৰজা বা সম্ৰাটে শাসন কৰা সময়ছোৱাকে আমোল বোলা হয়। তাৰপিছতে আছে আৱাসভূমি কোনো প্ৰাণী উদ্ভিদ সাধাৰণতে বৰ্তি থকা পৃথিৱীৰ কোনো ঠাই আৰু তাৰ প্ৰাকৃতিক পৰিৱেশ। তাৰমানে এক কথাত আৱাসস্থল বুলি ক'ব পাৰি য'ত প্ৰাণী বা উদ্ভিদবিলাকে বাস কৰে। তাৰপিছতে আছে উপাদান। উপাদান তাৰ অৰ্থ হৈছে বস্তুৰ মূল পদাৰ্থ। যিবোৰ বস্তুৰে কোনো এটা পদাৰ্থ গঠিত হৈছে সেইটোৱে হৈছে উপাদান। তাৰপিছতে আছে অলিখিত। অলিখিত মানে তোমালোকে নিশ্চয় জানা লিখিত ৰূপ নোহোৱা লিপিবদ্ধ নোহোৱা বা আখৰেৰে নিলিখা। তাৰপিছতে আছে শেষৰটো অনুকৃতি। অনুকৃতিৰ শব্দাৰ্থ হৈছে অনুকৰণ বা সদৃশ ৰূপ। ৪ নম্বৰ প্ৰশ্নটো দিছে অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল। এইটো ৪ নম্বৰটো তোমালোকৰ এটা চমুটোকা লিখিব লাগিব। এইটো মই প্ৰস্তুত কৰি দিছোঁ, তোমালোকে চোৱাচোন আৰু প্ৰয়োজন সাপেক্ষে তোমালোকে স্ক্ৰীনশ্বট মাৰি সেইবিলাক বহীত লিখি ল'ব পাৰিবা। এতিয়া চোৱাচোন উত্তৰটো। অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেদৰে সোমাল বা কেনেকৈ সোমাল লিখা। ইয়াৰ উত্তৰটো হ'ব ভাষা পৰিৱৰ্তনশীল। অসমীয়া ভাষাও যুগে যুগে পৰিৱৰ্তিত হৈ আহি আছে। সপ্তম শতিকামানলৈ পূব আৰু উত্তৰ পূব ভাৰতত প্ৰায় একে ভাষাৰ প্ৰচলন আছিল। তাৰো আগতে অসমত অৰ্থাৎ তেতিয়াৰ কামৰূপ ৰাজ্যত প্ৰচলিত ভাৰতীয় ভাষাটোত দুই এটাকৈ স্থানীয় শব্দ সোমাবলৈ লৈছিল। কাৰণ অতি পুৰণি কালৰ পৰা অসম বিভিন্ন জনগোষ্ঠীৰ নিগাজী আৱাসভূমি। সকলোৰে মাজত ভাষা সংস্কৃতি আৰু ভাৱৰ আদান প্ৰদান হৈছিল। ফলত ইটো ভাষাৰ উপাদান সিটো ভাষাত স্বাভাৱিকভাৱে সোমাই পৰিছিল। অৰ্থাৎ এনেদৰে লাহে লাহে ইটো জনগোষ্ঠীৰ ভাষা আনটো জনগোষ্ঠীৰ লগত সানমিহলি হৈ এটা মিশ্ৰিত ৰূপ লৈছিল। ৫ নম্বৰ প্ৰশ্নটো দিছে উপযুক্ত যতিচিহ্নৰে তলৰ বাক্যটো নতুনকৈ লিখা।
তোমালোকক এটা বাক্য দিছে য'ত একো যতিচিহ্ন নাই, কিন্তু তোমালোকে সেইটো ক'ত কি বহিব সেইখিনি ঠিকমতে দিব লাগে। আৰু গোটেই বাক্যটো আছিলে ভাষাৰ উপাদান মানে কি খুৰা? নয়নাই সুধিলে। খুৰাকে উত্তৰ দিলে ধ্বনিৰূপ শব্দ বাক্য আদিয়ে ভাষাৰ উপাদান। ইয়াত তোমালোকে দেখিছা কোনো যতিচিহ্ন নাই, আৰু তাৰ উত্তৰটো হ'ব এনেদৰে। ইয়াত প্ৰথমে ঊৰ্ধ্বকমা দিব লাগিব, বাওঁফালে ঊৰ্ধ্বকমা। ভাষাৰ উপাদান মানে কি খুৰা? এইটো এটা প্ৰশ্নবোধক চিন ইয়াত দিব লাগিব, আৰু এই অংশ হ'ব ইনভাৰ্টেড কমা, অৰ্থাৎ ঊৰ্ধ্বকমাৰ ভিতৰত। ইয়াত এইফালে এনেকৈ দিব লাগিব, আৰু এইফালে ইয়াত দিব লাগিব। তাৰপিছতে এডাল ড্ৰেছ চিহ্ন দিব লাগিব। ড্ৰেছ চিহ্নডালৰ পিছত নয়নাই সুধিলে, তাৰমানে নয়নাই সুধিছিলে ভাষাৰ উপাদান মানে কি খুৰা? খুৰাকক সুধিছিলে। ইয়াত দাঢ়ি চিন। তাৰপিছতে খুৰাকে উত্তৰ দিলে, ইয়াত আকৌ ড্ৰেছ চিহ্নডাল আহিছে। তাৰপিছতে পুনৰ ঊৰ্ধ্বকমা আহিছে। তাৰপিছতে ধ্বনি কমা, ৰূপ কমা, শব্দ কমা, বাক্য আদিয়ে ভাষাৰ উপাদান। ইয়াত দাঢ়ি আৰু পুনৰ ইনভাৰ্টেড কমা আছে, অৰ্থাৎ ঊৰ্ধ্বকমা ইয়াত শেষ কৰা হৈছে। তাৰপিছতে 6 নম্বৰ প্ৰশ্নটো আছে তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া। ইয়াত কেইটামান বিশেষণ পদ দিয়া আছে, আৰু এইকেইটা বিশেষ্য পদলৈ নিব লাগে। তোমালোকে বিশেষণ আৰু বিশেষ্যৰ বিষয়ে নিশ্চয় জানা। বিশেষণ দুখ গুণ বুজোৱা শব্দবোৰক বিশেষণ পদ বোলা হয়, আৰু বিশেষ্য হৈছে নাম বুজোৱা পদ। ইয়াত এইকেইটা শব্দক বিশেষণ ৰূপৰ পৰা বিশেষ্য পদলৈ নিব লাগে। এতিয়া ইয়াৰ উত্তৰটো হ'ব, প্ৰথমটো চোৱা, সুন্দৰ। সুন্দৰ এইটো হৈছে বিশেষণ, আৰু ইয়াৰ বিশেষ্য ৰূপটো হ'ব সুন্দৰতা বা সৌন্দৰ্য। তাৰপিছতে দ্বিতীয়টো আছে ৰচিত। ৰচিতৰ বিশেষ্য ৰূপটো হ'ব ৰচনা। প্ৰচলিতৰ বিশেষ্য ৰূপটো হ'ব প্ৰচলন। তাৰপিছতে পৰিৱৰ্তিতৰ বিশেষ্য ৰূপটো হ'ব পৰিৱৰ্তন। স্থানীয়ৰ বিশেষ্য ৰূপ হ'ব স্থান। বিকশিতৰ বিশেষ্য ৰূপটো হ'ব বিকাশ। তাৰপিছতে 7 নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ পাঠৰ পৰা 5টা তৎসম শব্দ আৰু 5টা বিদেশী মূলৰ শব্দ বাছি উলিয়াই তলৰ তালিকাখন পূৰ কৰা। তোমালোকক এখন তালিকা দিয়া হৈছে, আৰু ইয়াত তালিকাখন পূৰ কৰিব লাগে। এতিয়া তৎসম শব্দ ইয়াত চোৱা, প্ৰাচীন, আৰ্য, মধ্য, প্ৰৱেশ, বিচিত্ৰ। তাৰপৰা আকৌ বিদেশী মূলৰ শব্দ বিস্কুট, চকলেট, টেবুল, কলম, ডেস্ক, এইকেইটা। তোমালোকে তৎসম আৰু অৰ্ধ তৎসম তথা বিদেশী শব্দ কোনবোৰ নিশ্চয় আগৰ ক্লাছৰ পৰা বুজিব পাৰিছা। এতিয়া 8 নম্বৰটো আছে তলৰ শব্দবোৰ একোটিকৈ সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ অৰ্থাৎ একেই অৰ্থ বুজোৱা শব্দ। উত্তৰটো চোৱাচোন। ধুনীয়াৰ একে অৰ্থ বুজোৱা অৰ্থ সমাৰ্থক শব্দ সুন্দৰ, নিগাজী, স্থায়ী, প্ৰাচীন, পুৰণি, পূৰ্বতে, আগতে, পুথি, কিতাপ, সামৰণি, সমাপ্তি। আৰু আছে, তোমালোকে বিচাৰি উলিয়াবা, একে অৰ্থ বুজোৱা আৰু বহুত শব্দ আছে। এতিয়া 9 নম্বৰ প্ৰশ্নটো আছে প্ৰাক শংকৰী যুগ বুলি কোনটো যুগক কোৱা হয় খুৰা? এইটো এটা প্ৰশ্নবোধক বাক্য। তোমালোকেও এনেধৰণৰ 3টা প্ৰশ্নবোধক বাক্য নিজৰ মতে সাজা। অৰ্থাৎ প্ৰশ্ন সোধা বাক্যবোৰক প্ৰশ্নবোধক বাক্য বুলি কোৱা হয়, আৰু এনেধৰণৰ বাক্য 3টা তোমালোকক লিখিবলৈ দিছে নিজাকৈ। চোৱাচোন। ক, আজি তোমালোকে কাবাডী খেলিবলৈ যাবানে? ইয়াত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিব লাগিব, সেইটো মনত ৰাখিবা। খ, কোনটো ঋতুত শেৱালি ফুল ফুলে? ইয়াতো প্ৰশ্নবোধক চিন আছে। তোমাৰ নামটো কি? একেবাৰে শেষৰ 10 নম্বৰ প্ৰশ্নটো চোৱা, বাক্য ৰচনা কৰিবলৈ দিছে। তোমালোকক কেইটামান শব্দ দিয়া হৈছে, আৰু সেইকেইটা লগাই একোটাকৈ বাক্য ৰচনা কৰিবলৈ দিছে। ইয়াত প্ৰথমটো চোৱা, মিচিকিয়াই। মহাৰাণীয়ে মিচিকিয়াই হাঁহি মহাৰজাৰ পৰা উপহাৰটো গ্ৰহণ কৰিলে। তাৰপিছতে খ নম্বৰটো আছিলে চেনেহী। বহুদিনৰ মূৰত মাহীয়েকৰ চেনেহী মাতটো শুনি হেমাই দৌৰি ওলাই আহিল। তাৰপিছৰটো আহিলে পুৰণি। প্ৰহ্লাদ চৰিত্ৰ নামৰ পুথিখন আটাইতকৈ পুৰণি পুথি। তাৰপিছতে ধন্যবাদ। ৰমেনে ৰংমনক কলম এটা খোজাত সি দিয়াৰ বাবে তাক ধন্যবাদ জনালে। তাৰপিছৰটো আছে সাহিত্য। সাহিত্যৰ জৰিয়তে একোটা জাতিৰ আশা আকাংক্ষা প্ৰকাশ পায়। তাৰপিছতে আছে যুগে যুগে। অসমীয়া ভাষাটো যুগে যুগে পৰিৱৰ্তিত হৈ আহি আছে।
তোমালোকে এই শব্দবোৰ লগাই বাক্য ৰচনা নিজাকৈ কৰিবা। এইকেইটা মই দিয়াকেইটাই যে কৰিব লাগিব বা এনেদৰে যে লিখিব লাগিব তেনেকুৱা নহয়, তোমালোকে নিজেও চেষ্টা কৰিবা। আজিৰ পাঠটো ইমানতে সামৰিছোঁ। তোমালোকে যদি পাঠটো ভাল পাইছা তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় এটা লাইক আৰু শ্বেয়াৰ কৰিবা আৰু আগলৈ এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।